এয়া আপোনালোকৰ মাজলৈ মই আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ জয়সাগৰ দলনিৰ কিছু দৃশ্য। জয়সাগৰ দলনি এনেকুৱা এখন দলনি, যি দলনি ধৰক বহুত নানান প্ৰান্তৰ পৰা দেশ বিদেশৰ পৰা পক্ষী আহি ইয়াত জিৰণি লয়। যিবিলাক ধৰক পানীত বাস কৰা পক্ষীবিলাক। আৰু এয়া আজি এটা নতুন পক্ষী দেখা পালোঁ জয়সাগৰ দলনিত। এই নতুন পক্ষীভাগ আজি চাগে হ'ল 4 দিনমান আহি ইয়াতে জিৰণি লৈছে আৰু ইয়াতে পোক পতংগ খাই ফুৰিছে, নিজৰ আহাৰ গ্ৰহণ কৰি আছে। ইয়াৰ পৰা আকৌ কোন দেশলৈ উৰি গুচি যাব, কোনটো দিশে যাব কোনো ক'ব নোৱাৰি। গতিকে এনেকৈয়ে বছৰটোত আৰু নানান পক্ষী আৰু পক্ষী আছে, আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত দূৰত আছে, জুম কৰিব চেষ্টা কৰিছোঁ। দেখিছে ইয়াত নানান পক্ষী আহে, বিভিন্ন প্ৰান্তৰ পৰা আহে, দেশ বিদেশৰ পৰা আহি ইয়াত জিৰণি লয়। আৰু এইখন বহুত পুৰণি জয়সাগৰ দলনি বুলি কোৱা হয়। এই জয়সাগৰ দলনিতে আৰু এটা পুখুৰী আছে, পুখুৰীটো মেইন বিশেষত্ব আছে। গতিকে পুখুৰী ভাগৰ বিষয়ে আজি মই নকওঁ, কিন্তু আজি মই বিশেষ আপোনালোকৰ ভিডিঅ' দেখুওৱাৰ উদ্দেশ্য হ'ল পক্ষী, জয়সাগৰ দলনিৰ পক্ষী। এয়া আপোনালোকে দেখিব পাইছে চাওক, বিভিন্ন প্ৰান্তৰ পৰা অহা পক্ষী। আৰু এই পক্ষীবিধে আগতে কোনোদিন দেখা পোৱা নাই, নতুনকৈ দেখা পাইছোঁ। গতিকে ইয়াত কিমান দিন থাকে এইটো ক'ব নোৱাৰি। চাই লওক, উপভোগ কৰক আৰু লগতে বন্ধু বান্ধৱসকলক দেখুৱাবৰ কাৰণে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি থ'ব, ভাল লাগিলে লাইক এটা কৰি দিব। চাওক কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ দৃশ্য।